আসসালামু আলাইকুম তাজা সামিজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আলোচনা কৰিবলৈ লৈছো অসমীয়া অনুবাদ সাহিত্যৰ পৰিচয় সম্পৰ্কীয় আলোচনাৰ দ্বিতীয়টো পাঠ। ইয়াৰ প্ৰথম পাঠটো যদি আপোনালোকে চোৱা নাই তেনেহলে মই এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম, আপোনালোকে ডেসক্ৰিপচনত গৈ সেই ভিডিঅ'টো চাব পাৰিব। আহক আমি আমাৰ আলোচনাৰ ফালে আগবাঢ়ো। শংকৰোত্তৰ যুগৰ অসমীয়া অনুবাদ সাহিত্য। বৈষ্ণৱ যুগত মহাপুৰুষ দুজনাৰ হাতত ঠনধৰি উঠা অসমীয়া সাহিত্য কৰ্মই পৰৱৰ্তী কালৰ কবি লেখক সকলকো সাহিত্য চৰ্চা কৰিবলৈ উদগনি দিছিল। শংকৰদেৱে প্ৰৱৰ্তন কৰা তথা মাধৱদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ শংকৰোত্তৰ যুগৰ সাহিত্যত বৰ্তমান আছিল। এই যুগত কবিসকলে ষোড়শ শতিকাৰ ৰচনাধাৰাকে অনুসৰণ কৰে। ৰচনা ৰীতিৰ ক্ষেত্ৰত মৌলিকতা দেখা নাযায় যদিও মহাপুৰুষ দুজনাই কৰি যোৱা সাহিত্য পৰম্পৰাৰে গতানুগতিক ৰীতিত আগবাঢ়ে। শংকৰোত্তৰ কালত চৰিত সাহিত্যৰ উদ্ভৱ হয় আৰু ভট্টদেৱৰ হাতত প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টি হয়। সত্ৰৰ সংখ্যাৰ বৃদ্ধিৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰখনো বিস্তাৰিত হৈ পৰিল। সত্ৰসমূহ সাহিত্য চৰ্চাৰ কেন্দ্ৰস্থল হৈ পৰিল। এই সময়ছোৱাৰ ৰচনাকাৰসকলক সমসাময়িক ৰজাসকলে অনুপ্ৰেৰণা যোগাইছিল। ৰজাসকলৰ পৃষ্ঠপোষকতাত ভাগৱত পুৰাণ, ৰামায়ণ, মহাভাৰত আদি মহৎ গ্ৰন্থসমূহৰ অনুবাদ কাৰ্য হবলৈ ধৰে। কবি লেখকসকলে এই গ্ৰন্থসমূহৰ কাহিনী একোটাক আধাৰ হিচাপে লৈ নাট, গীত, পদ ৰচনা কৰিছিল। বিশেষকৈ ভক্তি ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে শংকৰী যুগত প্ৰাৰম্ভ হোৱা লেখনী কাৰ্য শংকৰোত্তৰ যুগতো অনুৰূপে চলি আছিল। এই যুগত ধৰ্ম গ্ৰন্থৰ লগতে অন্যান্য লেখনীৰো অনুবাদ কাৰ্য চলিছিল। প্ৰথম অসমীয়া গদ্যৰ স্ৰষ্টা হল বৈকুণ্ঠনাথ ভট্টাচাৰ্য, যি ভট্টদেৱ ৰূপে পৰিচিত। তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰিও কথা গীতা, কথা ভাগৱত আৰু কথা ৰত্নাৱলী অনুবাদ কৰি গৈছে। ভট্টদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে কিছু সংখ্যক গীত পদ ৰচনা কৰে। সংস্কৃত ভাষাত ৰচিত শাক্ততন্ত্ৰ গ্ৰন্থখন ভট্টদেৱে অসমীয়ালৈ পদ ভাঙনি কৰে। ইয়াৰ উপৰিও ভট্টদেৱে পদ্ম পুৰাণৰ উত্তৰ খণ্ডৰ ৭১তম অধ্যায়ৰ উমা মহেশ্বৰ সম্বাদৰ পদ্যানুবাদ কৰি বিষ্ণু সহস্ৰ নাম দি পুথিখন ৰচনা কৰে। শংকৰোত্তৰ যুগৰ আন এজন কবি হৈছে গোবিন্দ মিশ্ৰ। গোবিন্দ মিশ্ৰই শ্ৰীমদ ভাগৱত গীতা আৰু ভক্তি বিবেক অনুবাদ কৰে। দুয়োখন গ্ৰন্থৰে তেওঁ পদ্যানুবাদ কৰিছে। এই যুগৰ আন এজন কবি হৈছে কবীন্দ্ৰ পাত্ৰ। কোচ ৰজা লক্ষ্মীনাৰায়ণৰ মন্ত্ৰী কবীন্দ্ৰ পাত্ৰই অষ্টাদশ পৰ্ব মহাভাৰতৰ অনুবাদ কৰে। তেওঁ গৌড়ৰ সেনাপতি পৰাগৰখাৰ অনুৰোধত অনুবাদ কাৰ্য কৰা বুলি উল্লেখ পোৱা যায়। বাংলা সাহিত্যৰ লেখকসকলে কবীন্দ্ৰ পাত্ৰক বাঙালী কবি বুলি কয় যদিও অসমীয়া লেখকসকলে তেওঁক অসমীয়া বুলি দৃঢ়ভাৱে মত দিছে। হৰি মিশ্ৰৰ পুত্ৰ ভাগৱত আচাৰ্যৰ দ্বাৰাই ৰচিত পুথি তিনিখন হল কথাসূত্ৰ, শাক্ততন্ত্ৰ আৰু গীতাহাল। কথাসূত্ৰত ভাগৱত পুৰাণৰ প্ৰত্যেকটো স্কন্ধৰে মূলখিনি সংক্ষেপকৈ বৰ্ণনা কৰা হৈছে। বৈষ্ণৱ গ্ৰন্থ শাক্ততন্ত্ৰ পুথিখন কবিজনাই সাৰ্থকভাৱে অনুবাদ কৰিছে। এই কাব্যখনত বিষ্ণু ভক্তি প্ৰকাশক তাত্ত্বিক কথাবোৰৰ সুন্দৰ বৰ্ণনা কৰিছে। আনহাতে গীতাহাৰ গ্ৰন্থখনত শ্ৰীমদ ভাগৱত গীতাৰ সাৰ অংশ বৰ্ণিত হৈছে। শংকৰদেৱৰ পৰৱৰ্তী কবি হল গোপাল চৰণ দিছ। তেওঁ ভাগৱতৰ তৃতীয় সপ্তম স্কন্ধৰ পূৰ্ণ অনুবাদ আৰু অষ্টম স্কন্ধৰ কিছু অংশ অনুবাদ কৰে। দামোদৰ দেৱৰ শিষ্যৰ অনুপ্ৰেৰণাত গোপাল চৰণ দিছে ভাগৱতৰ পদ্যানুবাদ কৰিছে। কবিয়ে হৰিবংশৰ নৰকবধ আৰু পাৰিজাত হৰণ আখ্যান দুয়োটাৰো অনুবাদ কৰিছে। এই আখ্যান দুটাৰ অনুবাদত শংকৰদেৱৰ প্ৰভাৱ পৰিলক্ষিত হয়।
শংকৰদেৱৰ দ্বাৰাই ৰচিত ভক্তি ৰত্নাকৰ গ্ৰন্থখন গোপালচৰণ দ্বিজে অসমীয়া গদ্যানুবাদ কৰিছে। তেওঁ মূলৰ সংস্কৃত শ্লোকবোৰ অসমীয়ালৈ সৰল আৰু প্ৰাঞ্জল ভাষাত অনুবাদ কৰিছে। শংকৰদেৱৰ সময়ৰ পৰাই ব্যৱহাৰিক সাহিত্য, গণিত, জ্যোতিষ, দৰ্শন, ব্যাকৰণ, আয়ুৰ্বেদ আদি বিষয়ৰ চৰ্চা হৈছিল। ৰজা নৰনাৰায়ণৰ নিৰ্দেশ মৰ্মে বকুল কায়স্থই লীলাৱতীৰ গণিতৰ কিছু অংশ অনুবাদ কৰে। ভাস্কৰাচাৰ্যৰ সুবিখ্যাত গ্ৰন্থ সিদ্ধান্ত শিৰোমণিৰ লীলাৱতীৰ অনুবাদ কৰি অসমীয়াত নাম থয় কিতাপত মঞ্জুৰী। কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰাম সৰস্বতীৰ পুত্ৰ কলাচন্দ্ৰ দ্বিজে ভাগৱতৰ পদ ৰচনা কৰে। তেওঁ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ কথাবস্তুৰ আধাৰত দক্ষযজ্ঞৰ কাহিনী ভাগ 596টা পদত আৰু 13ৰ পৰা 24 সংখ্যক অধ্যায়ত বৰ্ণিত বেন আৰু পৃথু ৰজাৰ আখ্যান 739টা পদত অনুবাদ কৰিছে। তদুপৰি কবিয়ে ৰুদ্ৰগীত খণ্ডৰ অসমীয়ালৈ ভাঙনি কৰিছে। দ্বিজে আখ্যান দুটাৰ বিস্তৃত বৰ্ণনা আগবঢ়াইছে। অনুবাদত কবিৰ পাণ্ডিত্যৰ সুন্দৰ প্ৰকাশ ঘটিছে। শংকৰদেৱৰ পৰৱৰ্তী কবিসকলৰ ভিতৰত অনিৰুদ্ধ দেৱ এগৰাকী উল্লেখযোগ্য কবি। মোৱামৰীয়া সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক কবিজনাই ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান আৰু পঞ্চম স্কন্ধৰ অংশ বিশেষৰ অনুবাদ কৰে। পুৰঞ্জন উপাখ্যানৰ কাহিনী 350টা শ্লোকত বৰ্ণিত। অনিৰুদ্ধ দেৱে ঠায়ে ঠায়ে ভক্তি তথ্যৰ মূল কথা নিজস্বভাৱে সংযোগ কৰি অতি দক্ষতাৰে উপাখ্যানটি 579টা পদত অনুবাদ কৰিছে। কবিয়ে পঞ্চম স্কন্ধৰ অনুবাদত শ্ৰীধৰ স্বামীৰ টীকাৰ সহায় লৈছে। স্কন্ধটিৰ অনুবাদ মূলানুগ যদিও কবিয়ে মুক্তানুবাদ কৰিছে। পঞ্চম স্কন্ধটিৰ 667টা শ্লোক কবিয়ে 950টা পদত ভাঙনি কৰিছে। মূলৰ কঠিন দাৰ্শনিক তথ্যক কবিয়ে কবিত্ব প্ৰতিভাৰে সাৱলীল কৰি তুলিছে। দামোদৰ দেৱৰ নাতি অনিৰুদ্ধ কায়স্থই ভাগৱত পুৰাণৰ দ্বিতীয় আৰু পঞ্চম স্কন্ধ অনুবাদ কৰিছে। শংকৰদেৱে ভাগৱতৰ দ্বিতীয় স্কন্ধ ভাঙনি কৰাৰ বাবে কায়স্থৰ অনুবাদটিয়ে জনসমাজত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। সপ্তদশ শতিকাৰ আদিভাগৰ কবি বিষ্ণু ভাৰতীয়ে ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ অষ্টম অধ্যায়ৰ পৰা দ্বাদশ অধ্যায়লৈ পদ ভাঙনি কৰে। তেওঁ মূলৰ 266টা শ্লোক 426টা পদত অনুবাদ কৰিছে। বিষ্ণু ভাৰতীয়ে ধ্ৰুৱ চৰিত্ৰৰ আখ্যান ভাগ বিস্তৃতভাৱে বৰ্ণনা কৰিছে। অনুবাদ ৰীতি মূলৰ ওচৰচপা তথা কবিয়ে শংকৰদেৱৰ পদানুসৰণ কৰিছে। দুই এঠাইত কবিজনাই পদ দীঘলীয়া কৰিছে বাবে ই ব্যাখ্যাত্মক হৈ পৰিছে। বিষ্ণু ভাৰতীৰ নামত ভাগৱত ৰত্ন নামে ভাগৱতৰ দ্বাদশ স্কন্ধৰ সাৰ সংগ্ৰহ পুথি এখন পোৱা যায়। পুথিখনত শ্ৰীধৰ স্বামীৰ টীকাৰ মাহাত্ম্যৰ প্ৰশংসা উল্লেখযোগ্য। কিছু সংখ্যক পণ্ডিতে ভাগৱত ৰত্নৰ ৰচক বিষ্ণু ভাৰতী আৰু ধ্ৰুৱ চৰিত্ৰৰ ৰচক বিষ্ণু ভাৰতী দুজন পৃথক ব্যক্তি বুলি মন্তব্য আগবঢ়াইছে। হৰিদাস পাঠকৰ ঘৰ হাজোৰ ওচৰৰ কৃষ্ণপুৰত। এওঁ দামোদৰ দেৱৰ শিষ্য আছিল। পাটবাউসী সত্ৰৰ পাঠক হৈ তেওঁ ভাগৱতৰ তৃতীয় আৰু পঞ্চম স্কন্ধ অনুবাদ কৰে। শংকৰদেৱৰ নাতি কেশৱ কায়স্থই ভাগৱত পুৰাণৰ সপ্তম, অষ্টম আৰু নৱম স্কন্ধৰ পদ ভাঙনি কৰে। কবিজনাই অষ্টম স্কন্ধৰ শংকৰদেৱে অনুবাদ কৰা অংশটি বাদ দি মৎস্য অৱতাৰৰ পদ অনুবাদ কৰিছে। তেওঁৰ অনুবাদ কাৰ্য ঠায়ে ঠায়ে চমু কৰিছে। সপ্তম স্কন্ধৰ মূলৰ 750টা শ্লোক কবিয়ে 1083টা পদত ভাঙিছে। কবিয়ে নৱম স্কন্ধৰ অনুবাদ কৰোঁতে আন আন পুৰাণৰ পৰাও কথাও সন্নিৱিষ্ট কৰিছে। মূলৰ 977টা শ্লোক কেশৱে 1305টা পদত অনুবাদ সম্পূৰ্ণ কৰিছে।
বিষয়বস্তুৰ চিত্ৰণ, ছন্দৰ প্ৰয়োগ, মূলৰ হ্ৰস্ব দীৰ্ঘকৰণ আদিৰে কবিজনাই অনুবাদ কাৰ্যত পাণ্ডিত্যৰ পৰিচয় দিছে। মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰে মাধৱদেৱৰ ছত্ৰছায়াত সাহিত্য চৰ্চা কৰে। জীৱনৰ প্ৰাৰম্ভিক কালছোৱাত ঠাকুৰে সুন্দৰীদিয়াত কটাইছিল যদিও শেষৰ ফালে কোচবিহাৰত আছিল। চৰিতকাৰ হিচাপে পৰিচিত ৰামচৰণ ঠাকুৰ এগৰাকী সাৰ্থক অনুবাদকো আছিল। তেওঁ শংকৰদেৱৰ ভক্তি ৰত্নাকৰ গ্ৰন্থখন অসমীয়ালৈ পদভাঙনি কৰে। মূলৰ ৩৮টা মাহাত্ম্যৰ শ্লোকৰ ৩৫টাহে ভাঙনি কৰিছে আৰু 1038টা পদত নিষ্পন্ন কৰিছে। ঠাকুৰে অনুবাদ কাৰ্যত শ্ৰীধৰ টীকাৰ সহায় লৈছে। মূলৰ কথাখিনি কিছু বিস্তৃত ব্যাখ্যা আগবঢ়াইছে। তথ্যবধুৰ গ্ৰন্থখনি অনুবাদ কৰি ৰামচৰণ ঠাকুৰে কবিত্ব শক্তিৰ পৰিচয় দিছে। ৰত্নাকৰ মিশ্ৰই কীৰ্তন ঘোষাৰ আৰ্হিত গীতা কীৰ্তন ৰচনা কৰে। তেওঁ শংকৰাচাৰ্য, ভাস্কৰ, শ্ৰীধৰ স্বামী আৰু আনন্দগিৰিৰ টীকাৰ মত বিশ্লেষণ কৰি শ্ৰী ভাগৱত গীতাৰ অনুবাদ কৰি এই গ্ৰন্থখনৰ ৰূপ দিছে। এটি ঘোষাৰে তেওঁ প্ৰত্যেকটো অধ্যায় আৰম্ভ কৰিছে আৰু তাৰ পিছত মূল গীতাৰ অনুবাদ বিভিন্ন ছন্দত কৰিছে। শংকৰদেৱৰ পৰা ৩ পুৰুষ পিছৰ অনন্ত ঠাকুৰে ৰামকীৰ্তন ৰচনা কৰিছে। কলাপচন্দ্ৰ দ্বিজে সংস্কৃতত ৰচনা কৰা সংক্ষিপ্ত ৰামায়ণৰ অৱলম্বনত ৰামকীৰ্তনখন অনুবাদ কৰিছে। ইয়াৰ পদৰ সংখ্যা 1200। কবিয়ে শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অনুকৰণত এই পুথিখনৰ পদানুবাদ কৰিছে। পুথিখনত কবিয়ে ৰামৰ লীলা চৰিত্ৰ, কৃষ্ণৰ লীলা চৰিত্ৰ ৰূপে অংকন কৰিছে। বলৰাম দ্বিজেই হল একমাত্ৰ ব্যক্তি যিয়ে সত্ৰীয়া মহলত ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ পদ্যানুবাদ কৰে। অনুবাদ কাৰ্যত কবিয়ে খণ্ড লেছাৰী প্ৰয়োগ কৰে। তেওঁ পুৰাণখনৰ কৃষ্ণ জন্ম খণ্ডটোৰ ৮৩ৰ পৰা ১১০ অধ্যায়ৰ বিৱৰণখিনি অনুবাদ কৰে। দামোদৰ দেৱৰ শিষ্য ভাগৱত মিশ্ৰই বিষ্ণু পুৰাণ অনুবাদ কৰে। ভাগৱত পুৰাণৰ পিছতেই বৈষ্ণৱ ধৰ্মত বিষ্ণু পুৰাণ অতি আদৰৰ গ্ৰন্থ। এই গ্ৰন্থখন ৬টা ভাগত বিভক্ত। ভাগৱত মিশ্ৰই ৭ তন্ত্ৰৰো পদ ভাঙনি কৰে। কবিজনাৰ দুয়োখন গ্ৰন্থৰ অনুবাদ কাৰ্য প্ৰাঞ্জল তথা মনোগ্ৰাহী। বিষ্ণুদেৱ গোস্বামীয়ে আউনী আটী সত্ৰত থাকি ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ অন্তৰ্গত পৃথুৰ বংশবৰ্ণন অনুবাদ কৰে। তদুপৰি কবিজনাই পদ্মপুৰাণৰ উত্তৰখণ্ডৰ ক্ৰিয়াযোগৰ মূল অংশ অনুবাদ কৰে। মায়ামৰীয়া মহন্ত নিত্যান্ত দেৱে ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ সতী চৰিত্ৰৰ পদ, ৮ম স্কন্ধৰ পৰা মৎস্য চৰিত্ৰৰ পদ আৰু ১০ম স্কন্ধৰ পদ ৰচনা কৰে। এওক চুৰমুখা ভগৰজাৰ আদেশানুক্ৰমে বধ কৰা হয়। নিত্যান্ত দেৱে ভাগৱত পুৰাণৰ ৮ম স্কন্ধৰ মৎস্য অৱতাৰৰ আধাৰত মৎস্যচৰিত গ্ৰন্থখন ৰচনা কৰে। পদৰ সংখ্যা হল ৩০৭টা। পদ, দুলৰী, ছবি আৰু ঝুমুৰি ছন্দেৰে ৰচিত কাব্যখনৰ অনুবাদ মূলানুগ। সপ্তদশ শতিকাৰ কবি শ্ৰীনাথ দ্বিজ কোচবিহাৰৰ ৰজা প্ৰাণনাৰায়ণৰ পৃষ্ঠপোষকতা লোভী মহাভাৰতৰ আদি পৰ্ব, দ্ৰৌপদী স্বয়ম্বৰ আৰু দ্ৰোণ পৰ্ব দেশী ভাষালৈ অনুবাদ কৰে। মহাভাৰতৰ অনুবাদ কৰ্মত আত্মনিয়োগ কৰা দৰংগী ৰজাসভাৰ কবি দামোদৰ দ্বিজে মহাৰজা মকৰধ্বজৰ অনুৰোধত মহাভাৰতৰ শল্য পৰ্বৰ ভাঙনি কৰে। কবিজনাই শল্য পৰ্বটি ৫৫৫টা পদত অনুবাদ কৰিছে। হৃষ্ট ভট্টাচাৰ্যই সভা পৰ্বৰ অন্তৰ্গত শিশুপাল বধৰ কাহিনী ভাগ অনুবাদ কৰে। ইয়াত কবিয়ে গ্ৰাম্য পৰিৱেশ, গালি শপনি, জতুৱা ঠাঁচ প্ৰয়োগ কৰিছে। তদুপৰি তেওঁ হাস্য ৰস সংযোগ কৰিছে। উক্ত কবি লেখকসকলৰ উপৰিও কবিৰাজ মিশ্ৰই
442টা পদত গদা পৰ্ব অনুবাদ কৰে। লক্ষ্মীকান্ত দ্বিজে ধৰ্মপুৰাণৰ পদ অনুবাদ কৰে। মধুসূদন মিশ্ৰ আৰু ৰংগনাথ চক্ৰৱৰ্তীয়ে মাৰ্কণ্ড পুৰাণখনৰ চণ্ডী আখ্যানৰ পদ ভাঙনি কৰে। আনহাতে গংগাদাস সেন, ভৱানী দাস আৰু সুবুদ্ধি দাসে লগ লাগি জৈমিনীয়া অশ্বমেধখন সম্পূৰ্ণৰূপে অনুবাদ কৰে। অনুবাদৰ ঠায়ে ঠায়ে দুই এটি পাঁচালীৰ দৰে গীত সন্নিৱিষ্ট কৰিছে। চন্দ্ৰচূড় আদিত্যই স্কন্দ পুৰাণৰ উৎকল খণ্ডৰ অনুবাদ কৰে। শংকৰোত্তৰ যুগত কেৱল গীত, কাব্য, নাট আদিয়েই ৰচিত হোৱা নাছিল। ব্যৱহাৰিক সাহিত্যৰ ৰচনাৰ লগতে বিবিধ বিষয়ৰ গ্ৰন্থবোৰৰ অনুবাদ কৰা হৈছিল। হিতোপদেশত থকা সাধুকথাৰ অনুবাদ কৰি দ্বিজ গোস্বামীয়ে কাব্যশাস্ত্ৰ ৰচনা কৰে। গোপাল ভট্টৰ নাতি ধৰ্মদেৱ ভট্টই গীত গোবিন্দৰ ভাঙনি কৰে। কবি শেখৰৰ নীতিৰত্ন গ্ৰন্থখিনি কবি ৰুদ্ৰৰামে অনুবাদ কৰে। উৰিষ্যাৰ ৰজা পুৰুষোত্তম গজপতি সংকলিত সংস্কৃত গ্ৰন্থ দীপিকা চন্দ্ৰ কোনো অজ্ঞাত লেখকে অসমীয়ালৈ অনুবাদ কৰে। আনহাতে গোবিন্দ মিশ্ৰই জন্মাদৰ্শ শ্লোক ভাঙি পৰম ধৰ্ম নিৰূপণ নামে পদ ৰচনা কৰে। শংকৰদেৱৰ নাতি হৰিচৰণৰ কন্যা গোবিন্দ প্ৰিয়াৰ নাতি ৰমাকান্তই কীৰ্তন ঘোষাৰ পদ ভাঙি সমন্ত শয়ন নাট ৰচনা কৰে। চূড়ামণিয়ে জ্যোতিষ চূড়ামণি নামে জ্যোতিষৰ পুথি এখন অসমীয়া ভাষালৈ অনুবাদ কৰে। কবি ৰত্ন দ্বিজে বকুল কায়স্থই কৰা লীলাৱতী গ্ৰন্থখনিৰ পিছৰ অংশ অনুবাদ কৰে। ইয়াৰ উপৰিও শংকৰোত্তৰ যুগত মহুভংশৰ কবিয়ে শ্ৰীহস্ত মুক্তাৱলীৰ গদ্য ভাঙনি কৰে। এইদৰে আলোচনা দাঙি ধৰিলে দেখা যায় যে শংকৰোত্তৰ যুগত বৈষ্ণৱ ধৰ্মৰ মূল গ্ৰন্থবোৰ অনুবাদ হোৱাৰ লগতে বিভিন্ন নাট কাব্য ৰচিত হৈছিল। তদুপৰি শংকৰীৰ যুগতে প্ৰাৰম্ভ হোৱা ব্যৱহাৰিক সাহিত্যৰ অনুবাদ লিখন কাৰ্য শংকৰোত্তৰ যুগতো অব্যাহত আছিল। আহোম যুগৰ অসমীয়া অনুবাদ সাহিত্য সপ্তদশ শতিকাৰ দ্বিতীয় দশকৰ পৰা সাহিত্যৰ ধাৰাটোৰ লাহে লাহে পৰিৱৰ্তন হবলৈ ধৰে। শংকৰী যুগৰ কবিসকলৰ কাব্য ৰচনাৰ প্ৰেৰণা আছিল আধ্যাত্মিক চিন্তা চৰ্চা। অষ্টাদশ শতিকাৰ প্ৰাৰম্ভতো ধৰ্ম বিষয়ক গ্ৰন্থৰ অনুবাদ, চৰিত পুথি, অংকীয়া নাট তথা গীতৰ চৰ্চা হৈ থাকে। পৰৱৰ্তী কালৰ কবিসকলে ৰাজ অনুগ্ৰহ, ৰজাৰ প্ৰীতি আৰু আত্মমৰ্যাদাৰ বাবে সাহিত্য ৰচনা কৰিবলৈ লয়। ফলত সাহিত্যৰ বিষয়ৰ পৰিসৰ বাঢ়িল। সপ্তদশ শতিকাৰ আগলৈকে অসমীয়া সাহিত্য চৰ্চাৰ কেন্দ্ৰস্থল আছিল কোচবিহাৰ। কিন্তু কোচ ৰাজশক্তি ক্ৰমশ দুৰ্বল হৈ পৰাৰ ফলত আহোমৰ ৰাজত্ব প্ৰতিপত্তিশালী হৈ উঠে আৰু সপ্তদশ শতিকাৰ দ্বিতীয় দশকৰ পৰা অসমীয়া সাহিত্য চৰ্চাৰ কেন্দ্ৰস্থল হৈ পৰে গড়গাঁও। আহোমসকলে মঠ মন্দিৰ সত্ৰ স্থাপন কৰিছিল আৰু এই সত্ৰসমূহো ধৰ্ম চৰ্চাৰ লগতে সাহিত্য চৰ্চাৰ কেন্দ্ৰ হৈ পৰিল। আহোম ৰজাসকলে সাহিত্য সৃষ্টিৰ বাবে পণ্ডিতসকলক মাটি বাৰী দান দি প্ৰতিষ্ঠিত কৰে। ৰচনাকাৰসকলে ৰজা ৰাণীৰ ৰুচি অনুসৰি চিত্ত বিনোদনৰ বাবে সাহিত্য ৰচনা কৰিবলৈ ধৰে। আহোম ৰজাসকল শাক্ত ধৰ্মৰ প্ৰতি আসক্ত আছিল যদিও শৈৱ বৈষ্ণৱ ধৰ্মকো যথোচিত সন্মান প্ৰদৰ্শন কৰিছিল। সেয়ে ৰজাসকলে বিভিন্ন পুৰাণৰ খণ্ডবোৰৰ অনুবাদ কৰিবলৈ দিয়ে। ৰজাসকলৰ অনুপ্ৰেৰণা তথা অৰ্থ সাহায্যত এই লেখকসকলৰ হাতত নতুন নতুন সাহিত্যই গা কৰি উঠে। সেয়া হল বুৰঞ্জী সাহিত্য, শৃংগাৰ ৰসাত্মক সাহিত্য, শাক্ত সাহিত্য। বৈষ্ণৱ সাহিত্য ধৰ্মমূলক আছিল, কিন্তু আহোম যুগত প্ৰেমমূলক গ্ৰন্থহে অনুদিত হবলৈ ধৰে। ৰজা ৰাণীসকলৰ মনৰ খোৰাক যোগাবলৈ কবিসকলে প্ৰেমাখ্যান ৰচিবলৈ ধৰিলে। আহোম ৰজাসকলে পুৰাণৰ প্ৰেমমূলক আখ্যানসমূহৰ অসমীয়ালৈ অনুবাদ কৰিবলৈ কবিসকলক উদগনি দিয়ে।
আহোমৰ ৰাজত্বকালত সঘনাই মুছলমানসকলৰ অসম আক্ৰমণ চলিছিল। এই আক্ৰমণত দেশৰ ক্ষতি হৈছিল যদিও সাংস্কৃতিক দিশত উপকাৰো হৈছিল। ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ শেষলৈ অসমত মুছলমানৰ যি 14 বাৰ আক্ৰমণ হৈছিল, তাৰ ফলত ভাৰতীয় সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলায়। আজান ফকীৰৰ দৰে ধাৰ্মিক ইছলামী লোকে অসমলৈ আহি জিকিৰ আৰু জাৰি ৰচনা কৰে। মুছলমানৰ আক্ৰমণৰ ফলত ভালে সংখ্যক আৰবী ফাৰচী শব্দ অসমীয়া ভাষাত অন্তৰ্ভুক্ত হয়। অষ্টাদশ শতিকাত ৰাণী ফুলেশ্বৰীৰ স্বেচ্ছাচাৰিতাৰ ফলত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হয়। মোৱামৰীয়াসকলৰ একাধিক বিদ্ৰোহে প্ৰজাৰ দুখ দুৰ্গতিৰ সীমা নাইকিয়া কৰে। এই বিদ্ৰোহ কিছু চাম কটাৰ পিছতেই মানৰ আক্ৰমণ হয়। মানৰ আক্ৰমণৰ ফলত প্ৰজাৰ আৰ্থিক মানসিক সুস্থিৰতা নাইকিয়া হৈ পৰিল। কবি লেখকসকলৰো সৃষ্টিশীল প্ৰতিভা স্থবিৰ হৈ পৰিল। ইমানখিনি ৰাজনৈতিক অস্থিৰতা সত্ত্বেও আহোম ৰজাসকলৰ পৃষ্ঠপোষকতা তথা অনুপ্ৰেৰণাত সাহিত্য চৰ্চা চলি আছিল। আহোম ৰজাসকল শিৱ আৰু শক্তিৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলত অসমীয়া ভাষালৈ শৈৱ শাক্ত সাহিত্যৰ আগমন ঘটিল। ইয়াৰ লগে লগে শৃংগাৰ ৰসাত্মক কাব্য, বুৰঞ্জী সাহিত্য আৰু ব্যৱহাৰিক সাহিত্য ৰচনা হবলৈ ধৰিলে। কলাচন্দ্ৰৰ নাতি ৰাম মিশ্ৰই ৰচনা কৰা 4খন পুথিৰ ভিতৰত 3খনেই অনুবাদমূলক। তেওঁ বিষ্ণু শৰ্মাৰ দ্বাৰাই ৰচিত হিতোপদেশখন অনুবাদ কৰাৰ উপৰিও ভীষ্ম পৰ্বৰ পদ ভাঙিছিল। ইয়াৰ পিছত তৰুণ দুৱাৰা বৰফুকনৰ অনুৰোধত কবিজনাই বৰৰুচিৰ দাত্ৰিং সং পুত্তলিকাৰ পুতলা চৰিত্ৰ নামে অনুবাদ কৰিছিল। ৰঘুনাথ মহন্তই কথা ৰামায়ণ, অদ্ভুত ৰামায়ণ আৰু শত্ৰুঞ্জয় ৰচনা কৰিছিল। মাধৱ কন্দলৰ ৰামায়ণক ৰঘুনাথ মহন্তই গদ্যানুবাদ কৰি কথা ৰামায়ণ ৰূপ দিছিল। ইয়াত মাধৱ কন্দলৰ লগতে শংকৰদেৱ, মাধৱদেৱৰ প্ৰভাৱ পৰিলক্ষিত হয়। গদ্যশৈলীৰ ক্ষেত্ৰত ভট্টদেৱক অনুসৰণ কৰিছে যদিও ব্ৰজাৱলীৰ ঠাঁচ পোৱা যায়। গ্ৰন্থখনৰ ভাষা সহজ সৰল। মহাৰাজ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ লক্ষ্মীনাথ দ্বিজে মহাভাৰতৰ শান্তি পৰ্ব অসমীয়ালৈ অনুবাদ কৰিছিল যদিও সমস্ত পৰ্বটো অনুবাদ নকৰি ৰাজধৰ্ম আৰু আপধৰ্ম খণ্ড দুটাহে ৰূপান্তৰ কৰিছে। তেওঁ মোক্ষ ধৰ্মৰ পদ ভাঙনি কৰা নাই। তেওঁ অনুবাদ কৰোতে মূলৰ ঠায়ে ঠায়ে পৰিহাৰ কৰিছে, ঠায়ে ঠায়ে মূলত নথকা কথা সংযোগ কৰিছে। আহোম যুগৰ শ্ৰেষ্ঠ কবি কবিৰাজ চক্ৰৱৰ্তীয়ে ব্ৰহ্ম বৈবৰ্ত পুৰাণ, গীত গোবিন্দ, শংখচূড় বধ, শকুন্তলা, ভাস্বতী আদি গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। আহোম ৰজা ৰুদ্ৰসিংহৰ আজ্ঞানুসৰি কবিজনাই গীত গোবিন্দ পদ্যানুবাদ কৰে। জয়দেৱৰ এই গীত গোবিন্দ কাব্যখনি অসমীয়া ভাষালৈ একাধিকবাৰ অনুবাদ হৈছে। ৰাম সৰস্বতী, ধৰ্মদেৱ ভট্টাচাৰ্য আৰু কবিৰাজ চক্ৰৱৰ্তীয়ে গীত গোবিন্দ অনুবাদ কৰে। কবিজনাই ব্ৰহ্ম বৈবৰ্ত পুৰাণৰ কৃষ্ণ জন্মখণ্ড অনুবাদ কৰে। কবিয়ে অনুবাদ কৰোতে মূলৰ কোনো কথা বাদ দিয়া নাই। ৰাধা কৃষ্ণৰ প্ৰেম আৰু ৰাসলীলাৰ চিত্ৰ শৃংগাৰ ৰসেৰে সিক্ত কৰি চক্ৰৱৰ্তীয়ে কৃষ্ণ জন্মখণ্ডটি অনুবাদ কৰিছে। পৃষ্ঠপোষক ৰজাৰাণীসকলৰ চিত্ত বিনোদনৰ বাবে কবিয়ে এই খণ্ডটিত শৃংগাৰ ৰস সন্নিৱিষ্ট কৰিছে। শিৱসিংহ আৰু ৰাণী প্ৰথমেশ্বৰীৰ পৃষ্ঠপোষকতাত অনন্ত আচাৰ্যই শ্ৰীমদ শংকৰাচাৰ্যৰ দ্বাৰাই ৰচিত সৌন্দৰ্য লহৰী গ্ৰন্থখন অনুবাদ কৰিছিল। কবিজনাই এই গ্ৰন্থখন অনুবাদ কৰি আনন্দ লহৰী নামেৰে নামাঙ্কিত কৰে। সচিত্ৰ আনন্দ লহৰী গ্ৰন্থখন দেৱী স্তুতি বিষয়ক। গভীৰ স্তুতিমূলক শ্লোকবোৰৰ কবিজনাই আক্ষৰিক অনুবাদ কৰে যদিও অৰ্থৰ জটিলতা দেখিবলৈ পোৱা নাযায়। সৌন্দৰ্য লহৰী গ্ৰন্থখন দুটা ভাগত বিভক্ত, সৌন্দৰ্য লহৰী আৰু আনন্দ লহৰী। অনন্ত আচাৰ্যই দুয়ো খণ্ডকে একেলগ কৰি আনন্দ লহৰী নাম দিয়ে।
ৰাজেশ্বৰ সিংহৰ ৰাজত্বৰ সময়ৰ কবি ৰুচিনাথ কন্দলীয়ে মাৰ্কণ্ডেয় চণ্ডী আৰু কল্কি পুৰাণৰ পদ ৰচনা কৰিছিল। তেওঁ চণ্ডী পদখিনি কেইবাখনো পুৰাণৰ পৰা সংগ্ৰহ কৰি ৰচনা কৰিছিল। মূলৰ শ্লোকবোৰৰ যথাযথভাৱে অনুবাদ কৰাৰ লগতে ঠায়ে ঠায়ে অন্য উপাদানো সংযোগ কৰিছে। ৰুচিনাথ কন্দলীৰ বাহিৰেও ৰংগনাথ চক্ৰৱৰ্তী আৰু মধুসূদন মিশ্ৰয়ো মাৰ্কণ্ডেয় চণ্ডীৰ অনুবাদ কৰিছিল। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ কবি দুৰ্গেশ্বৰ সিংহই ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ প্ৰকৃতি খণ্ড অনুবাদ কৰে। তেওঁ এই খণ্ডটোৰ শংখচূড় বদলৈকে পদ ভাঙনি কৰে। ৰজা হয়নাৰায়ণৰ পৃষ্ঠপোষকতাত ৰতিকান্ত দ্বিজৰ লগতে আন 3জন পণ্ডিতে গোটেই ব্ৰহ্মবৈৱৰ্ত পুৰাণখন অনুবাদ কৰে। ইয়াৰ ভিতৰত ৰতিকান্ত দ্বিজে ব্ৰহ্মখণ্ড, প্ৰকৃতি খণ্ড, গণপতি খণ্ড আৰু কৃষ্ণৰ জন্মৰ আংশিক অংশৰ পদ ভাঙনি কৰে। এই কেইজনা পণ্ডিতৰ বাহিৰেও যশোধৰ দ্বিজে প্ৰকৃতি খণ্ডৰ মনসা আখ্যানটো অনুবাদ কৰে। ৰাম সৰস্বতীৰ পুত্ৰ গোপীনাথ পাঠকে মহাভাৰতৰ সভা, দ্ৰোণ পৰ্ব আৰু স্বৰ্গাৰোহণ পৰ্ব অনুবাদ কৰে। সভা পৰ্ব আৰু দ্ৰোণ পৰ্বত গোপীনাথে পিতৃক সহায় কৰিছে। অন্যহাতে স্বৰ্গাৰোহণ পৰ্বটি নিজাববীয়াকৈ কৰিছে। সভা পৰ্বৰ 1073টা পদৰ ভিতৰত গোপীনাথে 261টা পদৰ ভাঙনি কৰিছে। তেনেদৰে দ্ৰোণ পৰ্বৰ 4501টা পদৰ ভিতৰত অধিকাংশই কবিজনাই অনুবাদ কৰিছে। গোপীনাথ পাঠকে স্বৰ্গাৰোহণ পৰ্বটি নাৰদীয় পুৰাণৰ সহায় লৈ অনুবাদ কৰিছে। অনুবাদ কাৰ্যত যুদ্ধৰ বৰ্ণনা কৰোঁতে কবিয়ে কল্পনা শক্তিৰ পৰিচয় দিছে, লগতে লোকজীৱনৰ সৈতে পৰিচয় থকা পৰিৱেশৰ সুন্দৰ চিত্ৰ দাঙি ধৰিছে। ভট্টদেৱৰ শিষ্য দামোদৰ দাসৰ ঘৰ বৰপেটাত। কবিয়ে মহাভাৰতৰ শল্য পৰ্বৰ লগতে দ্ৰোণ পৰ্বৰ শেষ অংশৰ পদ ভাঙনি কৰে। শল্য পৰ্বটি কবিয়ে 940টা পদত অনুবাদ কৰিছে। তেনেদৰে দ্ৰোণ পৰ্বৰ শেষ অংশটি 410টা পদত সম্পন্ন কৰিছে। কমলেশ্বৰ সিংহ ৰজাৰ ৰাজমাওৰ আদেশানুযায়ী বাগেশ পণ্ডিতে কামণ্ডকীয় নীতিহাৰ অনুবাদ কৰিছিল। তেওঁ অনুবাদ কৰি গ্ৰন্থখনৰ নাম দিছিল নীতি লতাংকুৰ। এইখন হল ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত এখন গদ্যপুথি। তদুপৰি তেওঁ হিতোপদেশ অসমীয়ালৈ অনুবাদ কৰে। কমলেশ্বৰ সিংহ স্বৰ্গদেৱৰ মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পৃষ্ঠপোষকতাত শ্ৰীকান্ত সূৰ্যবিপ্ৰই তুলসীদাসৰ ৰামচৰিত মানসৰ লংকাকাণ্ড অনুবাদ কৰে। তেওঁ উত্তৰাখণ্ডও অনুবাদ কৰে। কলীয়া ভমৰা বৰফুকনৰ অনুপ্ৰেৰণাত পৃথুৰাম দ্বিজে মহাভাৰতৰ মুঘল পৰ্ব, মহাপ্ৰাস্থানিক পৰ্ব আৰু স্বৰ্গাৰোহণ পৰ্বৰ অনুবাদ কৰে। ৰাজেশ্বৰ সিংহৰ পুত্ৰ চাৰুচন্দ্ৰ আৰু তেওঁৰ পত্নীৰ আজ্ঞানুসৰি কবি শেখৰে হৰিবংশ অনুবাদ কৰে। কবিগৰাকীয়ে হৰিবংশ সম্পূৰ্ণকৈ নে আংশিকভাৱে অনুবাদ কৰে সেই কথা সঠিকভাৱে জনা নাযায়। আহোম যুগত এইসকল কবিৰ উপৰিও কবি চন্দ্ৰ দ্বিজে ধৰ্মপুৰাণ, ভোলানাথ দ্বিজে মহাভাৰতৰ শল্য পৰ্ব, দ্বিজ ৰমানন্দই উদ্যোগ পৰ্ব অনুবাদ কৰে। তদুপৰি দুৰ্গেশ্বৰ দ্বিজে ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ প্ৰকৃতি খণ্ড অনুবাদ কৰে। ধৰ্মদেৱ ভট্টাচাৰ্যই ভাগৱতৰ কথা সংযোগ কৰি গীত গোবিন্দ অনুবাদ কৰে। কবিজনাই শৃংগাৰ ৰসাত্মক কাব্যখনক ভক্তিৰস প্ৰদান কৰিবলৈ চেষ্টা কৰিছে, লগতে কাব্যিক সৌন্দৰ্যৰ লাঘৱ নকৰাকৈ অনুবাদ কৰিবলৈ যত্ন কৰিছে। কিন্তু বৈষ্ণৱ প্ৰভাৱ বেছি হোৱাৰ বাবে কাব্যখনৰ সৌন্দৰ্য যথেষ্ট হ্ৰাস পাইছে। কবিজনাৰ অনুবাদত ৰাম সৰস্বতীৰ প্ৰভাৱ পৰিছে। জয়দেৱৰ অসাধাৰণ কাব্যখনৰ যথাযথ অনুবাদ কৰাটো যথেষ্ট কঠিন কাম যদি বিভিন্ন ৰজাসকলৰ পৃষ্ঠপোষকতা তথা প্ৰেৰণাত অসমীয়া ভাষালৈ অনুবাদ কৰি কবি কেইগৰাকীয়ে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি গৈছে। আহোম ৰজাসকলৰ ৰাজত্বৰ লগতে কোচ আৰু কছাৰী ৰজাসকলৰ ৰাজত্বৰ কালতো অসমীয়া অনুবাদ সাহিত্যৰ চৰ্চা চলিছিল।
প্ৰাক শংকৰী যুগৰ পৰা বিভিন্ন কোচ ৰজা আৰু কছাৰী ৰজাসকলৰ পৃষ্ঠপোষকতা অসমীয়া সাহিত্যই ঠন ধৰি উঠিছিল। শংকৰদেৱৰ তিৰোধানৰ পিছতো এই ৰজাসকলৰ মাজত সাহিত্যৰ পৃষ্ঠপোষকতাৰ পৰম্পৰা আছিল। আহোম ৰজা প্ৰতাপ সিংহই ধৰ্মনাৰায়ণৰ তৰংগী ৰজা পাতিছিল। মহাৰাজ ধৰ্মনাৰায়ণৰ বংশধৰ সকলৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষালৈ বিভিন্ন গ্ৰন্থ অনুবাদ হৈছিল। দৰংগী ৰজাসকলৰ অনুপ্ৰেৰণাত বৈষ্ণৱ সাহিত্যৰ লগতে অন্যান্য বিষয়ৰ গ্ৰন্থৰো অনুবাদ হবলৈ ধৰে। ধৰ্মনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত বিদ্যাপঞ্জননে মহাভাৰতৰ বিৰাট পৰ্ব, কৰ্ণ পৰ্ব আৰু ভীষ্ম পৰ্বৰ অম্বাচৰিত্ৰ অনুবাদ কৰে। মহাভাৰতৰ এই পৰ্বটি কবিয়ে 400টা পদত অনুবাদ কৰিছে। কবি শেখৰে বীৰনাৰায়ণ নিৰুপতি মুনিৰ আজ্ঞানুসৰি মহাভাৰতৰ কিৰাত পৰ্ব অনুবাদ কৰে। প্ৰাণনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত শ্ৰীনাথ ব্ৰাহ্মণে মহাভাৰতৰ আদি পৰ্ব, দ্ৰোণ পৰ্ব, দ্ৰৌপদী স্বয়ম্বৰৰ পদ ভাঙনি কৰে। ইয়াৰ উপৰিও এইখিনি অতি গুৰুত্বপূৰ্ণ হয়। মই আপোনালোকক টেষ্টটো দি দিছো, আপোনালোকে নিজেই পঢ়ি ল'ব পাৰিব। আজিৰ আলোচনা মই এইখিনিতে সামৰিলো, নহলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যায়। পৰৱৰ্তী ভিডিঅ'টোত মই বাকীখিনি আলোচনা কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকলৰ লগতো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকক তাজ এছামিজ। ধন্যবাদ।